এমপি নিৰ্বাচনৰ পিছত প্ৰথমবাৰ আমাৰ বিপিএফ দলৰ CWC মিটিং হৈছে আজি ইয়াত বাক্সা জিলাৰ এই ওদালবাৰীত নতুন একো ডিচিশ্যন লোৱা নাই আমি প্ৰথম কথাটো হ'ল ইলেকশ্যনৰ কাৰণে যিবিলাক কমিটি আছিল আমাৰ ষ্টেণ্ডিং কমিটিৰ পৰা আৰম্ভ কৰি যিমান কমিটি আছে এইবিলাক আমি আজি ডিজলভ কৰি দিছে নতুন একটা ডিচিশ্যন হ'ল আমি যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ মিটিংবিলাকক চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাট্টা দিম বুলি যিটো আমি প্ৰচাৰ কৰি আহিছিলোঁ এই প্ৰচাৰটো আমি আজিৰ পৰা মানে কেনেকৈ এক্সিকিউটটো কৰিবই লাগিব আমি চৰকাৰটো আহিবই যিহেতু BTC চৰকাৰ আমাৰ বিপিএফ দলৰ হাতত আহিবই আমি যিখিনি দেখিবলৈ পাইছে সেইকাৰণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যিটো কাম প্ৰচেছ ছাৰ্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব ছাৰ্ভেটো যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে সেইকাৰণে আমি ছাৰ্ভেটো বিপিএফ দলৰ পৰা অতি সোনকালে ছাৰ্ভেটো আৰম্ভ হ'ব আৰু এইখিনি ডিচিশ্যন লোৱা নিৰ্বাচনত আমি খেলিম চিডলি উপ নিৰ্বাচনত বিপিএফ দলে আমি খেলিব অকলে বিটিআৰ নহয় BTC ইলেকশ্যন প্ৰমোদ বড়োক কওকচোন বিটিআৰ ইলেকশ্যন বুলি না আমি ল'ব নোৱাৰে সিহঁতে বিটিআৰৰ চুক্তি বনাই পেলাই BTC কৈ পেলাই চেছ BTC নিৰ্বাচনত আমি ভালকৈ জয় হ'ব এইবাৰ MP ইলেকশ্যনত UPPL কেনেকৈ জিকিছে ইহঁতে নিজে আচৰিত বোমা ফুটাও দেখিছে আপোনালোকে UPPL জিকাৰ পিছতো বোমা ফুটাব পৰা নাই কি কাৰণ ৰহস্য আছে গাহৰি মাংস খাব পৰা নাই বোমা ফুটাব পৰা নাই মাছ মাংস খাব পৰা নাই ইয়াত কিবা নিশ্চয় কিবা একটা আছে নহ'লে একজন MP জিকিছে ফুৰ্তি কৰা নাই এইটো আচৰিত কথা মুঠতে আমিহে জিকিছে আনঅফিচিয়েলি আমি বিপিএফে এই MP নিৰ্বাচনত আমি জিকিছোঁ পুৰা 100% নাই এনেকুৱা মিত্ৰতাৰ কথা আমি আজিৰ দিনত আলোচনা কৰিব নোৱাৰে সময় আছে সময় আহিলে আমি ক'ম কাৰ লগত কিবা হ'ব কাৰো লগত আলোচনা নাই মুঠতে আমি চৰকাৰ গঠন কৰিম চৰকাৰ গঠন কৰাৰ পিছত 1 নম্বৰ কামটো হ'ব মাটিৰ পাট্টা দিয়া আৰু মাটিৰ পাট্টাটো দিবৰ কাৰণে যিটো প্ৰচেছ কৰিব লাগে বা ছাৰ্ভে কৰিব লাগে সেইটো বিপিএফ দলে অহাকালিৰ পৰা আৰম্ভ কৰিব বিপিএফৰ প্ৰেচিডেণ্ট বিজেপিৰ কথা মই কিয় ক'ম কংগ্ৰেছৰ কথা মই কিয় ক'ম